হেল্ল'। কোৱা বাবু, হেল্ল', কি কৰিছা? আছো আৰু তোমাৰ কথাকে ভাবি ভাবি। মই বৰ চিন্তাত পৰিছো জানা বাবু। মই থাকোতে তোমাৰ ইমান কি চিন্তাত হৈছে কোৱাচোন তুমি? মানে বাবু, আমাৰ দেউতাই প্ৰতিযোগিতা পাতিছে। প্ৰতিযোগিতাত যিয়ে জিকে নহয় তাৰ লগতে হেনো মোক বিয়া দিব। মোৰ বৰ চিন্তা হৈছে জানা। মই যে তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম বাবু। কি প্ৰতিযোগিতা পাতিছে বা তোৰ বাপেৰে? কণী যুঁজৰ। কি? কণী যুঁজৰ? কণী যুঁজ বাবু। নুমল দা, বিয়েন দা, ধীৰেন দা আৰু তোমাৰ এই বিয়েন দাহঁতৰ যে পুতেকটো যে বা সূৰ্য দা, সিও আহিব হেনো কণী যুঁজাব। ভাবা আকৌ বাবু, তুমি কিন্তু কণী যুঁজত জিকিবই লাগিব আকৌ। তোমাক নাপালে মই কৈ দিছো নহয় বাবু। এই তুমি পাগল হৈছা নি হা? ইমানবোৰ কণীৰ লগত মোৰ কণীটো মই কেনেকে যুঁজামগৈ হা? আৰু এই তোমাৰ বাপেৰো পাগল হৈছে নি? মান সন্মান যে নাইকিয়া দেই। বাবু, তুমি নুবুজা কিয় এইটো আমাৰ বংশৰ নিয়ম। আমাৰ ককাই 100 কণীৰ লগত যুঁজ কৰি বৌক আনিছে। আৰু আমাৰ দেউতাই 70টা কণীৰ লগত যুঁজ কৰি আমাৰ মাক আনিছে। তুমি মোৰ বাবে 10টা কণীৰ লগত যুঁজিব নোৱাৰা নে? Stop it! বিলাতী ফক্স! মান সন্মান নাইকিয়া ফচ! তোৰ বাবে মই কণী যুঁজাব লাগে? বাবু, এবাৰ মোৰ কথা বুজিবৰ চেষ্টা কৰা না। ইহঁতি যদি কণী যুঁজত জিকি যায় ন, মোৰ কি হ'ব বাৰু? তুমি কণী যুঁজত জিকিবা, মই তোমাক শিকাই দিম নহয় কণী যুঁজত কেনেকে জিকিব লাগে। মই কি কৰিব লাগে হা? তই মোক একেবাৰে শেষ কৰি দিম বুলি আহিলি নহয় জানো? শুনা বাবু, কণীটো ভালদৰে গৰম পানীত সিজাবা। সিজাই পেলাই সোণৰ পানীত ডুবাবা। আৰু খেলৰ দিনা চাবাচোন, তোমাৰ কণীৰ লগত কবাল দাহঁতৰ কণী একো পাত্তাই নাপাব। ননচেন্স! Stop it! এইটো বয়সত মই কণী সিজাই পাছত মই কাৰ ঘৰত এইটো কৰিম? নমস্কাৰ, মোৰ চেনেলটোত যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।